এনেকুৱা বহুত ডিজাইন কৰি কিনে ঘৰতে বনাব পাৰে কিছুমান ফুলৰ টাব। গুড মৰ্নিং ফ্ৰেণ্ডছ, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'তে অন্য এটা টপিক লৈ ভিডিঅ'টো বনাম। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে চাই ভাল পাব। তেতিয়াহ'লে বলক দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' বন্ধুসকল, মোৰ হাতত দেখিছে এইটো 3টা লাখুটি আৰু এইটো হৈছে এটা প্লাষ্টিকৰ টেমা হয়। চ' এইটো ভাবিছে আপোনালোকে এইটো কি হয় নে নহয়? এইটো এটা এজন মানুহৰ আৱিষ্কাৰ। মানুহজনক চিনাকি কৰি দিম অলপ পিছত, চাই থাকক। এইটো হৈছে 3টা লাখুটি দিছে, এনেকৈ থ'ব পাৰি। চ' এই 3টা লাখুটি যে আছে এইটো হৈছে ষ্টেণ্ডৰ কাম কৰিব। ইয়াতে এনেকৈ থ'লোঁ, তো এই ফুলটো যদি ইয়াতে দিওঁ এতিয়া ফুলৰ টাব হৈ গ'ল। কি ধুনীয়া! এইটো যে ফুলৰ টাব হৈ গ'ল। চ' ফ্ৰেণ্ডছ, এইটো কি ধৰণে বনোৱা, এই বস্তুটো কি ধৰণে বনোৱা হ'ল তাৰ বিষয়ে অলপ জনাই দিছোঁ। হেল্ল' বন্ধুসকল, এই বস্তুটো যে বনাইছে এইটো হৈছে বাঁহৰ, 3টা লাখুটি বাঁহৰ। তাৰপিছত এইটো পেলনীয়া বস্তুৰ পৰা হৈছে। এইটো পেলনীয়া মানে এইটো কালাৰিং ৰঙৰ টেমা আছিলে। চ' ৰংখিনি শেষ হোৱাৰ পিছতো পেলাই দিব লাগে, মানুহ পেলাই দিয়ে বহুতে। চ' এখেতে মানে কি কৰিছে, এইটো ৰং এইটো মানে পেইণ্ট কৰি কিনে ফাৰ্ষ্ট ফুলৰ টাব বনাইছে। চ' বন্ধুসকল, আপোনালোকে চাই থাকক দেখাত কিমান শুৱনি হৈছে। এটা আছে দীঘল, এটা অলপ চুটি, তাৰপিছত শেষত এইটো চুটি, একদম চুটি। চাওক, আপোনালোকে এই পেলনীয়া বস্তুৰ পৰা আপোনালোকেও বনাব পাৰে। যে 3 লাখুটি লৈ কিনে এতিয়া গুণাৰে বান্ধিছে। চ' প্লাছ এই যিটো বাকেটটো সৰু পেলনীয়া এইটো কালাৰিং টেমা, সেইটো মানে বান্ধি কেনে মজাকৈ এটা ফুলৰ টাব বনাইছে। চাওক কেনেকৈ ধুনীয়া, আপোনালোকে ঘৰতে বনাব পাৰে। চ' ফ্ৰেণ্ডছ, বলকচোন এই বস্তুটো কোনে বনালে আৰু কেনেকৈ বনালে দেৰি নকৰি মানুহজনৰ লগত আমি চিনাকি কৰি দিওঁ। হেল্ল' ফ্ৰেণ্ডছ, আমাৰ মাজত আছে ভাইটি অনুপম। নমস্কাৰ। আৰু এই আৱিষ্কাৰ পৰা এখেতে বনাইছে, মানে এখেতে অলপ কৈ দিব কেনেকৈ বনাইছে, কেনেকৈ চিন্তাধাৰা আহিল যে পেলনীয়া বস্তুবোৰ এনে পেলাই দিয়াতকৈ বস্তুটো মানে এনেকুৱা বনোৱা যায়। কিবা এটা কৈ দিয়ক। আচলতে এইটো বস্তুটো কেনেকৈ আহিল, মনলৈ কেনেকৈ আহিল বনাব পাৰি বুলি? হয়, কথাটো ঠিকে আছে। মানে মই প্ৰথমতে এইটো হ'ল কেইদিনমান বনোৱা। তাৰ আগতে চিন্তাধাৰাটো আমাৰ বেলেগ ধৰণে আহিল। প্ৰথমতে ভাবিছিলোঁ বস্তুটো মই মানে অনলাইনত চাইছিলোঁ, কেনে মানে কিমান দাম কি কথা এইবিলাক, মানে ফুলৰ টাবটো মানে চাইছিলোঁ। ফুলৰ টাব মানে কিনিবৰ কাৰণে বিচাৰিছিলোঁ আৰু বিচৰাৰ সময়ত দেখিলোঁ মানে বস্তুটো দেখাত ইমান হেৰি নহয়, দামটো অলপ বেছি। ভাবিলোঁ মই পেলনীয়া বস্তু কিছুমান আছে, সেইখিনি বস্তু যদি মই ঘৰত ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে মই নিশ্চয় একজেক্ট বস্তুটো নহ'ব, কিন্তু তাৰ নিচিনাই মানে হ'ব আৰু বস্তুটো। আৰু সেইখিনি বনাব পাৰিম বুলি মই নিজকে ভাবিলোঁ আৰু বিশ্বাস কৰিলোঁ। তাৰপিছত সেইধৰণে অনলাইনত মানে অৰ্ডাৰ নিদি মই ঘৰতে বনালোঁ। আৰু ঘৰত যিহেতু ঘৰটো বেছি হোৱা নাই বনোৱা, ঘৰৰ টেমাকেইটা আছিলে, সেই হিচাপে মই এই টেমাখিনি পেলাই নিদি মই ভাবিলোঁ ইয়াকে ব্যৱহাৰ কৰা যাওক। আৰু সেই হিচাপে মই বাঁহৰ খুঁটি 3ডাল কাটি ল'লোঁ। কাটি লৈ ইয়াক চাঁচি লৈছোঁ। প্ৰথমতে চাঁচি লৈ পেলাই ৰ'দত শুকাইছোঁ। ৰ'দত শুকোৱাৰ পিছত এইখিনি মই মানে হেৰি কৰিছোঁ, কালাৰিং কৰিছোঁ। কালাৰিং কৰাৰ পিছত ইয়াতে হেৰি কৰিছোঁ, গুণাৰে বান্ধ দিছোঁ। আৰু গুণাৰে বান্ধ দিয়াৰ পিছত ইয়াতে দিছে এইটোত কালাৰিং, মানে কালাৰিং নকৰাৰ আগতে গুণাৰ বান্ধটো দি লৈছোঁ। সেইকাৰণে গম নাপায় আৰু এইটো পটককৈ, কিন্তু ভালকে চালে গম পায় এইটো ঘৰতে বনাইছে বুলি গম পাই যায়। সেইধৰণে আৰু বস্তুটো বনালোঁ। আৰু এইটোৱে নহয়, আৰু বেলেগ কিবা কিবি বনোৱা আছে, সেইটো আৰু আপোনালোকৰ পিছত দেখাম। এইখিনি সহজ, আপোনালোকে ঘৰতে বনাব পাৰে। 3ডাল খুঁটি লৈ এই কি বুলি কয় অলপ চাঁচি ল'ব, যিটো আমাৰ সেউজীয়া এইটো বাঁহত থাকে, আৰু সেইখিনি আপোনালোকে চাঁচি লৈ পেলাই ৰ'দত শুকাব। শুকোৱাৰ পিছত ইয়াতে 3ডাল চাপোৰ্টৰ কাৰণে দিয়া হৈছে, যাতে বস্তুটো কোচ খাই নাহে। সেইকাৰণে চাপোৰ্টৰ কাৰণে এইখিনি লগাই দিয়া হৈছে সৰু ফুটা কৰি। এইটো আপোনালোকে ঘৰতে বনাব পাৰে। বেছি ডাঙৰ কাম নহয় আৰু বেছি টান কামো নহয়। বিচাৰিলে আপোনালোকে ঘৰতে বনাব পাৰে। বিশেষ বেলেগ এটা কোনো হেৰি ব্যৱহাৰ কৰা নাই। কালাৰ অলপমান লাগিব, কালাৰটো মোৰ ঘৰতে আছিল
আপোনালোকে কিনিব পাৰে দোকানত পাই যাব আৰু বেছি দাম নহয় কালাৰ 100 বা 200 গ্ৰাম কিনি আনিলে হৈ যাব আপোনাৰ 3টা এনেকুৱা হৈ যাব এইখিনি বস্তু মানে অনলাইনত দেখি মই বনালো বনাওতে আৰু হৈ গ'ল তাৰপিছত মই ভাবিছিলো ইয়াতে টাবত মাটি চেটি দিম কিন্তু ভাবিলো পিছত ইয়াত মাটি দিয়াতকে মই যদি আকৌ ৰেডিমেড হেৰি কিনি আনো এইটো ফুলৰে আছিলে আমাৰ এইটো ফুলৰ আছিল এইটো ছিঙি গ'ল এইটো অৰিজিনেল টাব হয় এইটো মানে কিনি অনা হয় তো এই টাবটোৱে মানে ব্যৱহাৰ কৰিলো মই ইয়াতে সোমাই দিয়া আৰু ইয়াতে মই এইকেইটা অৰিজিনেল ফুল নহয় আৰু দেই এইকেইটা অৰিজিনেল ফুল লাগিল প্লাষ্টিকৰ ফুল আৰু এই প্লাষ্টিকৰ ফুলখিনি মই ইয়াতে ৰাখি দিলো আৰু এই কথাটো একেটাই হৈ গ'ল ইয়াতে মই আৰু মাটি চাটি দিব নালাগে আৰু মাটি দিলে ইয়াতে পানীখিনি ওলাই যাব ৰাস্তা নাই তাৰমানে আৰু ওলাই গ'লে ইয়াত পৰিব লেতেৰা হ'ব বস্তুটো মানে বেয়া হোৱাৰ চান্স থাকে সেইটো কাৰণে মই প্লাষ্টিকৰ ফুলকে সোমাই দিলো ষ্টেণ্ডটো হ'ল যেনিবা ষ্টেণ্ডটো কিনা নাই প্লাষ্টিকৰ ফুলকেইটা মই কিনি অনা বাকী আপোনালোকে এই টেমাটো ব্যৱহাৰ কৰিব পাৰে অৰিজিনেল ফুলৰ ব্যৱহাৰ কৰিব পাৰে ইয়াতে খালি সৰু 2টা ফুটা দিব লাগিব পানীখিনি ওলাই যাওকে আৰু তলত এটা বাচন ৰাখি দিলে হ'ল তো এইখিনি মানে বনোৱা উত্তৰ হেৰি কৰা বাকী বিশেষ একো নাই আপোনালোকে ঘৰত বনাব পাৰে বেছি টান কাম নহয় ইজি আছে তো বন্ধুসকল আপোনালোকে যদি ঘৰত এনেকুৱা ঘৰত মানুহতে ঘৰ বনাই বহুত ঘৰ বনাই ৰঙত টেমা এনেকুৱা থাকে ঘৰত এনে বাগৰি থাকে এইবিলাক চব আপোনালোকে অলপমান চিন্তা কৰি কিনে বনালে এনেকুৱা বহুত ডিজাইন কৰি কিনে ঘৰতে বনাব পাৰে ফুলৰ তাত সজাব পাৰে বন্ধুসকল শেষত এটা কথা ক'বলৈ ওলাইছোঁ যে এখেতৰ ফেমিলিৰ এটা ইউটিউব ব্লগ চেনেল আছে তো ৰেচিপি বনাই ব্লগ চেনেল চ' আপোনালোকে ডিছক্ৰিপশ্যনত মই চেনেলটো দি দিম লিংকটো তো চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'সমূহ চাব ভিডিঅ' নিশ্চয় ভাল পাব ভাল ভাল ভিডিঅ' বনাই কিছু কথা শিকিব পাৰিব ৰেচিপিৰ বিষয়ে জানিব পাৰিব চ' ভিডিঅ'টো আজি এইখিনি আছিল চ' আপোনালোক ধন্যবাদ থাকিল ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰি দিব ছাবস্ক্ৰাইব কৰি দিব কিবা থাকিলে আপোনালোকে কমেণ্ট কৰি জনাব পাৰে কমেণ্টত সুধিব পাৰে আৰু কিবা যদি থাকি গৈছে আপোনালোকে কমেণ্টত সুধিলে আমি নিশ্চয় ৰিপ্লাইটো দি দিম আপোনালোকক আজি ভিডিঅ'টো ইমানেই নমস্কাৰ